নমস্কাৰ। আচলতে গগনা বনাটো ইমান টান নহয় যদিহে আপোনালোকে মই দিয়া পদ্ধতিমতে গগনা বনায়। আৰু মোৰ পদ্ধতিমতে গগনা বনাবলৈ আপোনালোকক বিশেষ বস্তুও নালাগে, সাধাৰণ ঘৰত ব্যৱহাৰ কৰা কটাৰীখনেই গগনা পাত বনাব পাৰি। আৰু এই গগনা নিৰ্মাণৰ ওপৰত মই আগতেও ভিডিঅ' দিছোঁ, সেই ভিডিঅ' চাই বিভিন্নজনে গগনা বনাব পাৰিছোঁ বুলি মোক ফোনযোগে জানিবলৈ দিছে আৰু বিহু সময়ত তেওঁলোকে গগনা বেছি দুপইচা পাবলৈও সক্ষম হৈছে। এইখিনিতে আমি যথেষ্ট সুখ অনুভৱ কৰিছোঁ, কাৰণ মোৰ পদ্ধতি এটা ব্যৱহাৰ কৰি তেওঁলোকে গগনা বনাব পৰা হৈছে। আৰু মোৰ পদ্ধতিটো ইমানেই সহজ যে মোৰ এই পদ্ধতিটো চাই এজন সৰু ল'ৰায়ো সহজেই গগনা পাত বনাব পাৰিব আৰু বেছি সময়ো নালাগে। গতিকে আহক, এই পদ্ধতিটো আৰু অকণমান সহজভাৱে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় আপোনালোক উপকৃত হ'ব পাৰিব। এতিয়া গগনা বনাবলৈ প্ৰথমে আমাক এনেকৈ এটুকুৰা বাঁহ লাগিব, শুকান পুৰঠ বাঁহ। এতিয়া প্ৰথমে আমি বাঁহডাল কটাৰীখন লৈ পেলাই অকণমান চাচি লওঁ। এনেকৈ কটাৰীখন ল'ব, লৈ এইটো এনেকৈ চাচি ল'ব। এনেকৈ প্ৰথমে চাচি লৈ এটা আমি নিৰ্দিষ্ট জোখত বনাম। গগনা বনোৱাৰ কোনো নিৰ্দিষ্ট জোখত বনাবলৈ বুলি তেনেকুৱা কোনো কথা নাই। তাৰ কাৰণে আমি প্ৰথমে এটা জোখ লৈ লৈছোঁ। এনেকুৱা এডাল ফিটা এটা ল'ব, লৈ প্ৰথমেই ইয়াৰ পৰা ইয়ালৈ লৈছোঁ 1 ইঞ্চি। ইয়াৰ পৰা ইয়ালৈ 1 ইঞ্চি ল'ম। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ ল'ম 1.5 ইঞ্চি। তাৰপিছত ইয়াৰ পৰা ইয়ালৈ ল'ম 2 ইঞ্চি। সেইমতে মানে ইয়াৰ পৰা ইয়ালৈ এইটো 1 ইঞ্চি ল'লোঁ, তাৰপৰা ইয়াৰ পৰা ইয়ালৈ এইটো 1.5 ইঞ্চি হ'ল, ইয়াৰ পৰা ইয়ালৈ 2 ইঞ্চি। এইটো এনেকুৱা জোখ হ'বই লাগিব বুলি কথা নাই, আপোনালোকে বিভিন্ন জোখত বনাব পাৰিব, কিন্তু এইটো জোখ হ'লে গগনা পাত ভাল হয়। গতিকে প্ৰথমে আমি এই অংশটো ওপৰৰ এইটো এৰুৱাই দিম। তাৰ কাৰণে আমি এখন হেকচু লাগিব, এনেকুৱা এখন হেকচু ল'ব। হেকচুখন নহ'লেও হেকচু ব্লেডখন হ'লেও হ'ব। গতিকে আমি প্ৰথমে এইটো ইয়াতে এনেকৈ কাটি লৈ এইখন এৰুৱাই ল'ম। প্ৰথমে এইকণমান এনেকৈ কাটি লৈছোঁ। অলপ কাটি ল'লোঁ, লৈ এতিয়া কটাৰীখন দি পেলাই আমি এইটো এনেকৈ এৰুৱাই দিম। যেনেকৈ হাতত লৈ কাটিবলৈ সহজ হয়, এনেকৈ এইটো এৰুৱাই ল'ম। সদ্যহতে অলপ এৰুৱাই ল'লেই হ'ব। এতিয়া আমি কি কৰিম, এতিয়া এইটো ফালি দিম। এতিয়া এইটো চিনটো দিছিলোঁ, চিনটো আমি এই পিছফাললৈকে দি লওঁ। ইয়াতো দি লৈছোঁ। দি এতিয়া আমি ইয়াত এটা চিন দি ল'ম, চিনে চিনে ফালিব লাগিব। এতিয়া আমি ইমান এটা চিন দিলোঁ, এতিয়া আমি ইমান এটা চিন দিলোঁ। চিনটো নিদিলেও হয়, কিন্তু দি ল'লে ভাল আৰু। এতিয়া আমি এই যি দুটা চিন দি ল'লোঁ, সেই তাতে ফালি দিম। ফালিবলৈও বিশেষ একো বস্তু নালাগে, আমি কটাৰীখন দিয়ে ফালিব পাৰিম। এনেকুৱা কিবা বাঁহ টুকুৰা ল'লে হ'ল। লৈ আমি এই চিনে চিনে কটাৰীখনৰ আগটো দি পেলাই এইটো মৰিয়াই দিলোঁ। এইখন ফাটি গ'ল। তাৰপিছত সিফালেও এনেকৈ ফালি দিম। এইটো এতিয়া আমি কি কৰিম, আমি এইটো যিমানলৈকে চিন দিছিলোঁ, চিনলৈকে এইটো ফালিম। আমি এডাল এনেকৈ কটাৰীখন দি পেলাই যিমান চিনলৈকে ফালি দিম, আকৌ সিফালেও ফালি দিম। তাৰপিছত আমি এইটো কিবা পাতি এটুকুৰা দি পেলাই এইটো কি কৰিম, এইটো এই মাজৰডাল এনেকৈ উঠাই আনিম। উঠাই আনি এতিয়া পাতি এটা ইয়াতে মাজতে ভৰাই দিম। ভৰাই দি এইটো ইমানলৈ লৈ আহিম। লৈ পেলাই আমি হেকচুখন দি পেলাই এই চিনটোতে এডাল কাটি দিম। একেবাৰে সহজ হৈ গ'ল এইটো। এতিয়া আমি কি কৰিম, এই যিটো ফাটি গ'ল, আমি ইয়াতে অকণমান আঠা দিম। ফেব্ৰিকুইক বা ফ্লেক্স কুইক যিকোনো হ'লে হ'ব। এনেকৈ আঠা দি পেলাই
ইয়াত এনেকৈ আঠা দি দিম। আকৌ আগৰ দৰে এইটো লাগি ধৰিব। বিশেষ একো কৰিবলগীয়া নাই আৰু এইটো অকণ সৰুলৈ লাগি ধৰিব। এতিয়া আমি এইডাল থৈছোঁ, এইডালৰ কাম পিছত কৰিম। এতিয়া আমি এইডালৰ কাম কৰিম। এইডালৰ কাম কৰিবলৈ যাওঁতে কি হ'ব, এইটো আমি অকণমান এৰুৱাইছিলোঁ, এইটো বহুত ডাঠ হৈ আছেতো, গতিকে এইটো আৰু অকণ পাতলকৈ এৰুৱাই দিম। এইটো বেছি পাতলো নকৰোঁ, মানে অলপ ভিৰ খালে হ'ল। বেছি লুজ হৈ গ'লেও ইয়াত জোৰ নাইকিয়া হ'ব, গতিকে ইমানটা পাতলকৈ ওলাই যাতে এই বান্ধলত জোৰ অকণো থাকে আৰু। তেনেকৈ অলপ ভিৰ ল'লেই হ'ল আৰু। এইটো হৈ যাব। তাৰপিছত এইফালৰ অংশটো এৰুৱাই দিম, ইফালৰ অংশটো এনেকৈ এৰুৱাই আনিম। ইফালে এনেকৈ ইমানটো চাইজত আমি এইটো পাতলকৈ এৰুৱাই দিম। তাৰপিছত আমি কি কৰিম, এইটো ইমানটো পাতলকৈ চাচি ল'লোঁ। এতিয়া এইফালৰ পৰা আমি ইমান মানে প্ৰায় 1 ইঞ্চি মানত পৰা এইফালেতো আমি মিহি কৰি দিম। এটা আনুমানিক আৰু এনেকুৱা এটা এতিয়া আমি মিহিকৈ এইফালে অকণ এইটো সৰু কৰি দিম, এই এনেকুৱাকৈ। গতিকে এইটো যিমান মিহি হয় সিমান মাতটো মিহি হ'ব। বেছি মিহিও কৰিব নালাগে যাতে জোৰ নাথাকে, ইয়াতো অকণ জোৰ থকা হ'ব লাগিব মানে। এইটো এতিয়া আমাৰ এইডালৰ কাম হ'ল। এতিয়া আমি এইডালৰ কাম কৰিম। এইডাল আমি থৈছোঁ, এতিয়া আমি এইটো এই ভিতৰটো চাচিম। তাৰ কাৰণে আপোনালোকৰ কেনেকুৱা মিহি চাকু এখন হ'লেই হ'ল। এনেকুৱা চাকুবিলাক প্ৰায় মানুহৰ ঘৰত থাকেই, নাথাকিলেও 20-30 টকা লয় এখনত, কিনি আনি ল'ব। তাৰপিছত আমি এইটো এনেকৈ অলপ চাচি লওঁ, এইটো ডাঠ হৈ আছে যিহেতু। এইটো এনেকৈ অলপ এৰুৱাই দিম, তাৰপৰা ইফালতো এৰুৱাই দিম। এতিয়া এইফালেতো অকণমান বেছি ডাঠ হৈ আছে, এইটো বাকী বেছি বহল হৈ আছে, গতিকে আমি যেতিয়া সমান কৰি পেলাম। এতিয়া আমি কি কৰিম, এই ভিতৰটো চাচি আমি এনেকৈ মাজে মাজে অলপ চাচি দিম। ধুনীয়াকৈ চাচি ল'ব লাগে, ভালকৈ চাচিলে দেখিবলৈও ভাল লাগিব। এতিয়া আমি এডাল খুৱাই চাম এই পাকটো হৈছেনে নাই। পাকটো হৈছে আৰু এনেকৈ আপ ডাউন কৰিব পৰা হ'ব লাগিব এনেকৈ।
এতিয়া আমাৰ এইডালৰ কাম হ'ল আৰু এতিয়া আমি কি কৰিম, এইডাল আছিলে যে এইডাল আমি ইয়াত আগৰ যেনেকৈ ফটা ভাঁজটো আছিলে য'ত যেনেকৈ আছিল তেনেকেই অকণো ইফাল সিফাল নোহোৱাকৈ আমি এনেকৈ ইয়াত আঠা দি দিম। এতিয়া আমি আগৰ খাজে খুৱাই ল'লোঁ বস্তুটো। এতিয়া আমি ইয়াত এনেকৈ আঠা দি দিম। আঠাটো ইয়াৰ ওপৰত দি দিলে হ'ল, তললৈকে বিয়পি সোমাই যাব এনেকৈ। তাৰপৰা এইটো চাইডত অলপ দি দিম। এইটো আঠা ধোৱাৰ পিছত কেতিয়াও নেৰায় আৰু। অকণমান সময় ওলাই হ'ল, অকণমান সময় হোৱাৰ পিছত হৈ যাব। হৈছে আৰু কম্পনটো আহিছেই। এতিয়া আমি কি কৰিম, এই কাষৰ দুচলা অকণমান বেছি বহল আছে, গতিকে অকণমান ঠেক কৰি দিম। এইটো এনেকৈ অকণমান ঠেক কৰি দিম। এতিয়া আমি এইটো এনেকৈ ইয়াত পেটৰ বাকলিটো এনেকৈ এৰুৱাই দিম। এতিয়া মাতটো বেছিকৈ ওলাব হ'ব। তাৰপিছত এইটো ছাইডৰ পৰা আমি এনেকৈ গোলকৈ লৈ আহিম, গোল কৰি দিম, এনেকুৱা কৰি দিম। তেতিয়া পিছত আমি এইটো বেছি ধুনীয়া কৰি দিম বাৰু। মাত ওলাইছে, ধুনীয়া মাত দিব। এতিয়া আমি কি কৰিব লাগিব, ইয়াৰ যিটো এই দুটাত ফাক আছে, গতিকে আমি এইফালে দুচটা পাতি দুচটা লগাব লাগিব, পাখি বুলি কোৱা হয় আৰু। তাৰ কাৰণে প্ৰথমে আমি এইটো অকণমান এটা চাম এৰুৱাই ল'ম, এটা খাচ কাটি ল'ম। সেইকাৰণে হেকচুখন লৈ আমি এইটো যিমানৰ পৰা মিহি কৰিছিলোঁ সিমানৰ পৰাই পাতিটো লগাম। তাৰ কাৰণে প্ৰথমে ইয়াতে অকণমান হেকচুখন দি পেলাই এনেকৈ অকণমান কাটি লৈছোঁ ওপৰে ওপৰে। যিমানটো কাঠিটো মিহি য'ৰ পৰা কৰিছিলোঁ তাতে কাটিম আকৌ এনেকৈ। এইটো এতিয়া আমি এইটো এৰুৱাই দিম এনেকৈ, এইটো এনেকৈ এৰুৱাই দিম, ইফালে এইটো এৰুৱাই দিম। নহ'লে এনেকৈ সমান কৰিব লাগিব এইটো। তেনেকৈ চুচি পেলাই সমান কৰিব লাগিব। এইটো খলা মৰা হৈ থাকিলে নহ'ব, পাতিটো তেতিয়া নাখাব। তেনেকৈ সমান কৰি লৈ এখন মিহি চিচ এখন ল'ব লাগিব। এনেকুৱা চিচ এখন লৈ দুভাজ কৰি এইখিনি য'ত যাব লাগি আছে এনেকৈ অলপ চিচখন দিলে এইখিনি এৰাই যাব। পিছতো চিচৰ কাম অলপ আছে বাৰু, সদ্যহতে আমি এইকণে কৰি লৈছোঁ। এতিয়া আমি ইয়াত দুচটা পাতি লগালে মাত ধুনীয়াকৈ মাত ওলাব। তাৰ কাৰণে আমি কি কৰিব লাগিব, এনেকুৱা বাঁহ চলাকৈ অকণমান ঠেককৈ চাচি লওঁ। চুচি লওঁ। এতিয়া আমি কি কৰিম, এইটো ওপৰ চুচটো আমি তাক মিহিকৈ পাতল, একদম পাতল কাঠি এটা বনাই ল'ম।
পাতলকৈ চাচি ল'ম বস্তুটো ধুনীয়াকৈ। আমি ইয়াতো অকণ চিজখন মাৰি সমান কৰি ল'ম। এতিয়া আমি ইয়াৰ সমানে সমানে এইটো ইয়াত লগাম। তাৰ কাৰণে প্ৰথমে আমি সমান জোখত এইডাল কাটি লওঁ। এটুকুৰা এইটোৱে কটাইখন ইয়াতে ৰেপি দিলে এইটো কাট খাই যাব। এইটো ভাগি গ'ল। এতিয়া চিজখন মাৰি অকণ সমান কৰি লৈছোঁ। তাৰপিছত আমি এইটো ইয়াত লগাম। অকণ চাই লওঁ সমান হৈছেনে নাই। হৈ যাব। আমি ইয়াত লগাম, কিন্তু এই চুকটো অকণমান আমি গোলকৈ কাটি দিম। নহ'লে চুকটো এনেকৈ অকণমান গোলকৈ কৰি দিম। সেইটো তাৰপিছত চিজখন ঘঁহি পেলাই মিহি কৰি দিম। এতিয়া আমি ইয়াৰ ওচৰলৈকে মিহি কাঠিটোৰ ওচৰলৈকে আমি এইটো এনেকৈ লগাই দিম। লাগু নালাগুকৈ লগাব লাগিব। এতিয়া আমি ইয়াতে আঠা দি দিম। এনেকৈ ই ফাকে ফাকে অকণমান আঠা দি দিলেই হ'ল। ইয়াত দিলোঁ অকণমান, এইফালে দিলোঁ অকণমান। বহুত বেলেগ ধৰণৰ আঠা লাগি ধৰে সহজতে। অকণ সময় থাকিলেই এনেকৈ লাগি ধৰিব। এইটো হৈ গ'ল, লাগি ধৰিলে আৰু। তাৰপিছত আমি সিফালৰ ফালেও লগাই ল'ম। সমান কৰি লৈছোঁ চিজখনতে। এতিয়া আকৌ আগতে এইটো এনেকৈ জোখ লৈ লওঁ। জোখ লৈ পেলাই কটাৰীখনে এনেকৈ দাগ দি লওঁ। হৈ গ'ল। চাই লওঁ জোখত হৈছে নাই। হ'ব। এতিয়া আকৌ আমি চুকটো এঢলীয়াকৈ কাটি লওঁ। চিজখনে আকৌ সমান কৰি লওঁ। মিহি যিটো জিভা আছে তাত লাগু নালাগুকৈ লগাব লাগিব। বেছি ফাক থাকিলেও নহ'ব, বেছি লগাই দিলেও নহ'ব। এনেকৈ এইটো জোখত এইটো লগাওঁতে অলপ সাৱধানে লগাব লাগিব। এতিয়া আমি আকৌ আঠা দি দিম। এতিয়া অকণমান সময় ৰ'ব লাগিব। এতিয়া আমি চিজখন মাৰি এই ফাককেইটা এনেকৈ বন্ধ কৰি দিম। এতিয়া আমি মাথাৰ কাম হ'ল। এতিয়া আমি চাচিব লাগিব এই বস্তু। এতিয়া ধুনীয়াকৈ চাচি লওঁ প্ৰথমে। ইফালৰ সমান নহয়, ইফালে অলপ জোঙা কৰিব লাগিব। এইফালে সৰু কৰি নি থাকিম।
এইটো চাচি মেলি লোৱাৰ পিছতে বজাব পৰা হ'ব। হৈছেগৈ আৰু প্ৰায়। ধুনীয়াকৈ গুড় কৰিব লাগিব, দেখিবলৈ ধুনীয়া হ'ব, ভালকৈ ভাজিব। ইমান ধুনীয়াকৈ চিজ মাৰিব, যিমান দেখিবলৈ ভাল হ'ব, চাউণ্ডটোও ভাল হ'ব। চিজ মাৰি ধুনীয়াকৈ যিবিলাক খহটা আছে, খহটাবিলাক গুচাই ল'ব, তেতিয়া বজাবলৈ সুবিধা হ'ব, মিহি হ'ব। এই গ'লো ধুনীয়াকৈ। এতিয়া আমাৰ গগনা বনোৱাৰ কাম সম্পূৰ্ণ হ'ল। এতিয়া অকণমান বজাই চাওঁ। অকণমান ডাঠ আছে, অকণমান বেছি ডাঠ হ'লে অকণমান এইফালে পিছ চাইডটো অকণমান চিজখন মাৰি দিলে মোক পাতল হ'ব। এতিয়া হৈ যাব। সুন্দৰ নহয়নে বন্ধুসকল? চেষ্টা কৰক, আপোনালোকেও নিশ্চয় এনেকৈ বনাই ল'ব পাৰিব। আৰু যদি ভাল লাগিছে নিশ্চয় আমাৰ চেনেললৈ ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।